হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহু কেইদিনৰ পৰা মই ভিডিঅ' আপোনালোকক দিয়া নাই, যিহেতু আজি বতৰটো খুব বেয়া আছিলে। আৰু আজি আপোনাৰ মই গোলাঘাট যাবলৈ ওলাইছোঁ। আপোনালোকক ভিডিঅ'টো শেষলৈকে চাই থাকক, মই আপোনালোকক দেখাই আছোঁ। বন্ধুসকল, আমাৰ ঘৰৰ পৰা যিটো গোলাঘাটলৈ ৰাস্তা যায়, গাড়ীত উঠিব লাগিব। আমি যিহেতু গাঁৱত বাস কৰোঁ, প্ৰায় ৩-৪ কিলোমিটাৰমান ওলাই আহিব লাগে। ওলাই আহি আছোঁ আৰু আপোনাৰ মেইন নেশ্যনেল হাইৱে নহয়, সেইটো আপোনাৰ বাইপাছ ৰাস্তা এটা নাগালেণ্ডলৈ সংযোগ হৈছে। আপোনালোকক আমি আহি আছোঁ গোলাঘাট যাবলৈ বুলি। আপোনালোকে বন্ধুসকল আহি পেলাই পালোহি কোৱালগুৰি। এতিয়া গাড়ীত উঠিম। বন্ধুসকল আহি আছোঁ গাড়ীত উঠি পেলাই। আপোনাৰ ৰহদলা পথাৰ চাইডে ক'ব, ৰহদলা পথাৰ হয়। কিন্তু এটা গানতো এই পথাৰখনৰ নাম উল্লেখ আছে। বন্ধুসকল এনেকৈ আহি পালোহি গোলাঘাট। আৰু গোলাঘাট আপোনালোকক কি কাৰণত আহিলোঁ আপোনালোকক এতিয়ালৈকে কোৱা নাই। মই আজি কোৰ্টলৈ আহিছিলোঁ বিশেষ এটা কামত, আৰু আপোনালোকক কোৰ্টখনো দেখাম। বন্ধুসকল ফাইনেলি গোলাঘাট কোৰ্ট আহি পালোহি। কোৰ্টৰ আপোনাৰ দৃশ্যটো এনেকুৱা দেখি চাওক। ফ'ৰ্থ ফ্ল'ৰত আছোঁ। চাওক, ফ'ৰ্থ ফ্ল'ৰত আছোঁ। তলফালে এনেকৈ দেখি কোৰ্টৰ ওপৰৰ পৰা বন্ধুসকল ফ্ৰণ্টতে আপোনাৰ জেনেৰেল ফিল্ডখন আছে। এনেকুৱা দেখি আপোনালোকে চাওক, খুব সুন্দৰ এটা দৃশ্য। চাওক, এইটো ৰাস্তা জেনেৰেল ফিল্ডৰ সন্মুখতে। এয়া ৰাস্তাইদি মানুহ অহা যোৱা কৰি আছে। এইটো ষ্টেডিয়ামটো। গোলাঘাট টাউনখন আপোনালোকক অলপ দেখাই দিছোঁ, চাওক। চাই থাকক। ফাইনেলি আহি ঘৰ পাই গ'লোহি। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে ভিডিঅ'টো কোন জেগাৰ পৰা চাই আছিল।